উচ্ছেদিত প্ৰতিটো পৰিয়ালক সংস্থাপন দিব লাগিবই। এই সংগ্ৰাম চলিছে, আমাৰ দাবী মানিব লাগিবই। এইবোৰ শ্লোগানেৰে উত্তাল কৰি তুলিছে নামনি অসম। ধুবুৰী জিলাৰ হাজাৰ হাজাৰ মুছলমান লোক ওলাই আহিছে ধুবুৰী জিলাৰ চাপৰৰ চিৰাকুটা ঈদগাহ ময়দানত। চাওক, উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ দাবীত এইসমূহ লোকে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত এই প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমান লোকসকলে। বিজেপি প্রশাসন মাতি আমার দিব লাগিব, অধিকার লাগিব, দাবি মানিব লাগিব। We want justice.